হেল্ল' বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলোকে মোৰ ফালৰ পৰা লক্ষী পূজাৰ অলেখ অলেখ শুভেচ্ছা জনালোঁ। আৰু আজি যিহেতুকে লক্ষী পূজা, আপোনালোকৰো চাগে সকলোৰে ঢেৰ আয়োজন কৰিছে, আৰু আমাৰনো কি আয়োজন কৰিছে বলকচোন আপোনালোকক দেখুৱাওঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এয়া ওলাই পেলাই বাহিৰত ধুনীয়াকৈ চাকি মায়ে দি থৈছে, আৰু এয়া দেখিছে নহয় চবফালে দৰ্জা খোলা আছে, কাৰণ আজি লক্ষ্মী মা সোমাবতো, সেইটো কাৰণে দৰ্জা খোলা ৰাখিছোঁ। আৰু এয়া আমাৰ ঘৰৰ থাপনাখন মায়ে ধুনীয়াকৈ সজাইছে। আৰু এইবোৰ যে চাইডে চাইডে মই আটা আৰু ময়দাৰে আৰু চাউলৰ গুড়াৰে কি আঁকিছোঁ, আল্পনা এনেই আৰু আঁকিছোঁ অকণমান, আৰু লক্ষ্মী মাক অকণমান জুম কৰি পেলাই দেখাই দিছোঁ। আৰু লক্ষ্মী মাক ধান চাউলেৰে পূৰা একদম পইচাৰে দি থৈছোঁ, লগত আইনাফণি, আৰু এইফালে ঘটত পানী আম পাতেৰে আৰু এয়া শৰাই মায়ে ধুনীয়াকৈ সজাই দি থৈছে। আৰু মই ভাবিলোঁ লগতে অকণমান বহি পেলাই ধুনীয়াকৈ লক্ষ্মী মাক স্তুতি কৰোঁ, আৰু লক্ষ্মী মাৰ যিটো হেৰি আছে, লক্ষ্মী মাৰ যিটো বন্দনা আছে সেইটো অকণমান গাওঁ, আৰু লগতে অকণমান ধুনীয়াকৈ ঘণ্টি চণ্টি বজাই পেলাই সেৱা কৰোঁ, আৰু লক্ষ্মী মা যাতে সদায় থাকে। আৰু আপোনালোকেও চাগে ধুনীয়াকৈ সেৱা চেৱা কৰিছে, আৰু থাপনা চাপনা পাতি প্ৰসাদ চসাদ ধুনীয়াকৈ শৰাই চৰাই দিছে। আৰু আমাৰো এনেকুৱাকৈ কৰিছোঁ, আৰু পুৰণ ঘৰত ধুনীয়াকৈ একদম মায়ে শৰাই পাতি দিছে, মই অকণমান এনেই আৰু ধুনীয়াকৈ সেৱা চেৱা কৰি লৈ পেলাই লক্ষ্মী স্তুতি কৰিছোঁ। আৰু এয়া মায়ে এতিয়া ধূনা লগাই আছে। আৰু আপোনালোকৰ ফালেও চাগে আজি বহুত আয়োজন কৰিছে ন। আমাৰ ফালে ইমানো নহয়, হ'লেও যিমানখিনি মানে কৰিব লাগে সিমানখিনিয়ে কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আজি কি হ'বলৈ গৈ আছে। ভালকৈ ধঙা উঠাই নাই। এতিয়া ধুনীয়াকৈ মোৰ লক্ষ্মী পাঠ পঢ়া হৈ গ'ল অকণমান, আৰু এয়া ধূনা চূনা দি সঁচাকৈ মনটো ইমান ভাল লাগিছে নহয়। আচলতে এইবোৰ লক্ষ্মীৰ সদায় পঢ়িব লাগে পাৰিলে, কিন্তু তেনেকুৱা সময় নহয়। আৰু ভাবিলোঁ আজি লক্ষ্মী পূজা যিহেতুকে অকণমান পাঠটো পঢ়িয়ে লওঁ। আৰু এনেতে লগৰ এজনীৰ ঘৰত গ'লোঁ, আৰু সিহঁতৰো কেঁচা লাড়ু বনাই আছে, যিহেতুকে আমাৰ ঘৰত দেখাব নাপালোঁ। মায়ে অলৰেডি আগে ভাগে শৰাই দি থৈছে, আৰু মই নুঠালোঁ শৰাইখন গুচাই মানে নেদেখালোঁ। আৰু ইহঁতৰ চাওকচোন ইমান ধুনীয়াকৈ লাড্ডুৰ পাহাৰ কৰি দিছে, আৰু ঢাকি থৈছে। আৰু ইহঁতৰ শৰাইখনো মই অকণমান দেখাই দিছোঁ, এয়া চাওক ধুনীয়াকৈ কৰিছে। আৰু তাই পদুম ফুল আঁকি আছে, ধুনীয়াকৈ আঁকিছে, চাওকচোন আপোনালোকে। আৰু ঘৰৰ কাষৰে চিষ্টাৰ এজনীয়ে আল্টা আনিছে, ভাবিলোঁ আল্টা লগাই লওক। এয়া চাওকচোন মোক কিহেৰে আল্টা লগাব দিছে, আৰু ইমান ধুনীয়াকৈ মানে কালাৰ হয় ন, কালাৰটো মোৰ খুব ভাল লাগে আল্টাৰ। ভাবিলোঁ মই নিজে লগাই লওঁ, আৰু লগাবও পৰা নাই একদম ভালকৈ, কাৰণ আগতে গ'লটো দি লৈছোঁ। ভালকৈ লগাব পৰা নাই, এইটো কাৰণে ৰাতি হৈছে, মই মোবাইলৰ ফ্লাছৰ পোহৰত লগাই আছোঁ। তাৰপিছত তাই ক'লে এইডাল মই হাতেৰে লগাই দিম, আৰু তাই মোৰ ভৰি চুই পেলাই ধুনীয়াকৈ এয়া আল্টা লগাই দি আছে, চাওকচোন আপোনালোকে। পূৰা একদম লগাই আছে, ভণ্টি দুজনীয়ে লগাই দি আছে, আৰু এয়া মোৰ হৈছে আৰু মানে। তাৰপিছত এয়া আছিলে বাৰ্থডে আছিলে, তো অকণমান বাৰ্থডেও দেখাই দিছোঁ। বাৰ্থডে খালোঁ ধুনীয়াকৈ, আৰু তাই বাৰ্থডেত মাতিছিলে, সময় হোৱা নাছিলে, কেক কাটি পেলাই এদাই। আৰু ইহঁতৰ শৰাইখনো মই দেখাই দিছোঁ ধুনীয়াকৈ। সিহঁতৰ মানে কি হ'ল, মাতিছে বাৰ্থডেত, আহিব পৰা নাছিলোঁ, সময় উলিয়াই পেলাই এতিয়া অকণমান আহিলোঁ, কেক কাটি পেলাই হ'লেই এনেই অকণমান আপোনালোকক দেখাই দিছোঁ। ধুনীয়াকৈ একদম শৰাই চৰাই দি দিছে। তো এয়া আমি চাহ তাহ নাখাওঁ বুলি ক'লোঁ, মিঠাই আৰু কেক দিলে। আৰু তিনিজনী আছিলোঁ, তিনিজনীৰ কাৰণে মিঠাই কেক, আৰু তাৰপিছত আহিলোঁ প্ৰসাদ খাবৰ কাৰণে। খুৰী এজনীয়ে মাতিছিলে ওচৰৰ, তো খুৰীজনীৰ ঘৰত প্ৰসাদ খালোঁ। এয়া প্ৰসাদ চসাদ ধুনীয়াকৈ লৈ লৈছোঁ, চাওকচোন আপোনালোকে।
এইবাৰ আহিছোঁ বৌহঁতৰ ঘৰত, মানে আমাৰ বৰমাহঁতৰ ঘৰত বৌয়ে ধুনীয়াকৈ শৰাই দিছে আৰু বৌয়ে কি কৰিছে চব বস্তু অকণমান অকণমান বনাইছে ধুনীয়াকৈ আৰু আমাক চবকে মানে অকণমান অকণমান টেষ্ট কৰিব দি আছে। প্ৰথমতে দিলে পায়স আৰু এয়া মিঠাই আৰু পিঠা কিবাকিবি ঢেৰ বস্তু বনাইছে আৰু তাৰে সকলোকে অকণমান অকণমান দিছে টেষ্ট কৰিব, যিহেতুকে লক্ষ্মী মাৰ বস্তু আমিও টেষ্ট কৰিলোঁ। আমি সন্তুষ্ট মানে লক্ষ্মী মা সন্তুষ্ট নাই, এনেই কৈছোঁ। লক্ষ্মী মা আগত খাই লৈছে, তাৰপিছত আমি খাইছোঁ। চব বস্তু পূৰা টেষ্ট লৈ লৈ খাই আছোঁ, যিহেতুকে ইমান টেষ্টি হৈছে আৰু একো ভাগ নাই এৰা। আৰু এতিয়া ঘৰত আহি পেলাই মই মোৰ কাৰণে 2খন শুকান ৰুটি বনাইছোঁ আৰু এয়া ঘুগুনি চাওক, মায়ে বনাইছে ঘুগুনি যেনিবা, আৰু এখন হৈছে আৰু এখন এয়া চাওক মই পূৰা একদম ঘুগুনিৰ লগত খাবৰ কাৰণে শুকান ৰুটি বনাইছোঁ। যিহেতুকে মাহঁতে পুৰি বনাইছে, মই পুৰি গেষ্টিকৰ কাৰণে নাই খোৱা, মই পূৰা শুকান ৰুটিৰে এই ধুনীয়াকৈ ঘুগুনিখিনি মই দেখাই দিছোঁ। টেষ্টি লাগিছেনে ক'বচোন। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে, শুকান ৰুটিৰ লগত আৰু মজা হৈছে। তো মোৰ ৰুটি হৈ গ'ল আৰু আজিতো সকলোৰে ঘৰত ৰুটিয়ে খায় ন, ভাত নাখায়, লক্ষী পূজা যিহেতুকে। আৰু এয়া আমাৰ মাজত নাৰিকল দিয়া পিঠা। তো মই ধুনীয়াকৈ খাই লওঁ আৰু আপোনালোকেও খাইছে চাগে ঢেৰ বস্তু ন। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব। নতুনবিলাকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ ইমানেই, বাই বাই।